মৌলানা ডক্টৰ নজৰুল ইছলাম চাহেব তেখেত মধ্য কামৰূপ জিলাৰ আৰবিক বিভাগৰ প্ৰবক্তা তেখেত আমাৰ মাজত আহি পাইছে। মই তেখেতক কম সময়ৰ ভিতৰত কথাৰ বয়ান ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত তেখেতে দোৱা কৰিব আৰু তাৰপিছত নমাজ হ'ব আৰু আমাৰ খানা পিনা ইতিমধ্যে আমি যোগাৰ কৰিছোঁ, আপোনালোকৰ মাজত বিতৰণ হ'ব ইনশাআল্লাহ। আপোনালোকৰ লৈ যাব, ক'তো নাযাব। তেখেতক মই কম সময়ৰ ভিতৰত বয়ান শেষ কৰিব অনুৰোধ কৰিছোঁ। আমাৰ জলসা কমিটিৰ তৰফৰ পৰা তেওঁক আমি এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত মই আমাৰ মুহতমিম বানাত মাদ্ৰাছা মুহতমিমক এখন চাদৰ দিব কাৰণে আলহামদুলিল্লাহ। السلام عليكم ورحمة الله وبركاته. الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. من يهده الله فلا مضل له ومن يضلله فلا هادي له. ونشهد أن لا إله إلا الله وحده لا شريك له. ونشهد أن سيدنا ومولانا محمدا عبده ورسوله أرسله بالحق بشيرا ونذيرا وداعيا إلى الله بإذنه وسراجا منيرا. أما بعد، أعوذ بالله من الشيطان الرجيم. وذكر فإن الذكرى تنفع المؤمنين. الآية. আলহামদুলিল্লাহ। আজিৰ এই দুমনিচকী আঞ্চলিক দিনী জলসাহৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট উলামায়ে কিৰাম, হুফাজে কিৰাম, হুজ্জাজে কিৰাম, বুজুৰ্গানে দিন ও মোৰ সন্মুখত বহু সময় ধৰি আল্লাহ তাবাৰক ওয়া তাআলা আৰু তেওঁৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা শুনি থকা উলামায়ে কিৰাম, হুফাজে কিৰাম, হুজ্জাজে কিৰাম, দাঈয়ানে ইজাম, বুজুৰ্গানে দিন, ডেকা বন্ধুসকল, শিক্ষিত সমাজ, পৰ্দাৰ আঁৰত বা ক'ৰবাত যদি বহি আছে আৰু তাত মোৰ আৱাজ পৌঁছি গৈছে, সেই সকলোবিলাক মোৰ সন্মানীয় মা ভনী আৰু আটাইতকৈ মোৰ বাবে সন্মানৰ পাত্ৰ আজিৰ এই জলসাহৰ বিষয়ববীয়া আৰু সদস্যসকল, আৰু ইয়াত যদি মিডিয়াৰ কোনো সদস্য আছে, আটাইবিলাককে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই গুনাহগাৰে পৰম কৰোণাময়, পৰম দয়ালু আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ, দোৱা কৰিছোঁ, যাতে আল্লাহ পাকে আমি এতিয়ালৈকে যিমানবিলাক গুৰুত্বপূৰ্ণ কথা শুনিলোঁ আৰু যদি এতিয়াও দুই এটা কথা আমি শুনো, সেই সকলোবিলাকৰ ওপৰত আল্লাহ পাকে মোক আৰু আপোনালোক আটাইকে বাকী থকা পৃথিৱীৰ সকলো সময় কটাবলৈ তৌফিক দান কৰক। আমিন আমিন। I think we all are too much tired. আমি বহু ভাগৰুৱা হৈছোঁ যেন মোৰ অনুভৱ হৈছে। আৰু নিশ্চয় স্বাভাৱিক কথা, আমি সকলোৱে ঘড়ী চাই থাকোঁ। কেতিয়া যেতিয়া বাছৰ পৰা নামিবৰ সময় হয়, কিন্তু বাছখনে স্পীড ব্ৰেকাৰত নাইবা জামত ফাঁচি গৈছে, আমি ঘড়ী চাই থাকোঁ, অফিচত যাব লাগে, দেৰি হৈ যায়। বিয়াত যেতিয়া আহি যাওঁ, কিন্তু মানুহ বহুত ভিৰ হৈছে, ইফালে পেটত ভোক লাগিছে, তেতিয়া ঘড়ী চাওঁ কেতিয়া খাব পাম। ঠিক তেনেকুৱা জলসাহত যেতিয়া দুৱাৰ সময় হয়, কিন্তু বক্তা নতুনকৈ উঠি যায়, তেতিয়া ভিতৰি ভাবোঁ এই
আগতে 9:30 টাইম দিছে, এতিয়া দেখোন 9:40 হৈ গ'ল। একো টাইম টেবুল এওঁলোকে নুবুজে নেকি? আচলতে কেতিয়াবা বুজাৰ পিছতো মানুহৰ ভুল হৈ যায়, হয়নে নাই? হয়নে নাই কওকচোন? বহু জগাত আমাৰ বুজাৰ পিছতো ভুল হয়নে নাই? জীৱনত ভাবকচোন, বহু জগাত কেতিয়াবা মই বুজি পাওঁ তথাপি ভুল হৈ যায়। যে ল'ৰা ছোৱালীক খং কৰিব নালাগে, পৰাপক্ষত নিজৰ ৱাইফক হাজবেণ্ডবিলাকে খং কৰিব নালাগে, চবেই বুজি পাওঁ, কৰোঁনে নাই? কিন্তু আমি খং কৰোঁতো বেলেগ কথা, তাতকৈ এখোব আগবাঢ়ি গৈ আমি বহুজনে কিন্তু নাউজুবিল্লাহ মাৰিয়েই দিওঁ, হয়নে নহয়? তাৰমানে বুজি পোৱাৰ পিছতো ভুল হৈ যায়। কিন্তু এই ভুলটো কৰিলে আমাৰ কি হ'ব? লাভ হ'বনে লোকচান হ'ব? লাভ হ'বনে? লাভ হ'বনে লোকচান হ'ব? লোকচান হ'ব। এই ভুলটো কৰিলে আমাৰ লাভ হ'ব যে অলপ সময় ইয়াত বহিলোঁ, আল্লাহ আৰু তেওঁৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা শুনিলোঁ, তাৰ কাৰণে আমাৰ লাভ হ'ব, তাৰ কাৰণে আমাৰ সওয়াব বাঢ়িব। যদি অন্তৰৰ ভিতৰত আল্লাহ তাআলা কোরআন শরীফত এটা আয়াতত কৈছে, أعوذ بالله من الشيطان الرجيم وسارعوا إلى مغفرة من ربكم وجنة عرضها السماوات والأرض أعدت للمتقين। وسارعوا তোমালোকে দৌৰা, মেহনত কৰা, কষ্ট কৰা, ইলা মাগফিরাতিম মির রব্বিকুম, তোমাৰ পালনকৰ্তাৰ ক্ষমাৰ ফালে, ক্ষমা পাবৰ কাৰণে, আৰু ওয়া জান্নাতিন আরদুহাস সামাওয়াতু ওয়াল আরজ, আৰু এনেকুৱা এখন বেহেস্তৰ বাবে, বেহেস্তৰ ফালে, আরদুহাস সামাওয়াতু ওয়াল আরজ, যাৰ বিশালতা সামাওয়াত পৃথিৱী আৰু আসমানৰ বিশালতা আৰু তাতকৈ বহু বেছি। সুবহানাল্লাহ। তাৰপিছত আল্লাহ পাকে কৈছে উইদ্দাত লিল মুত্তাকিন, সেইখনক বনোৱা হৈছে, ডেট ইজ প্ৰিপেয়াৰ্ড, সেইখনক প্ৰস্তুত কৰা হৈছে কাৰ কাৰণে? পৰহেজগাৰসকলৰ কাৰণে, যিসকলে আল্লাহক ভয় কৰে, গুনাহৰ পৰা বাচি থাকে। তাৰপিছত কৈছে কোনসকল পৰহেজগাৰ হয়? আল্লাযীনা ইউনফিকুনা ফিছ সাৰৰা'i ওয়াজ যাৰৰা, আল্লাযীনা, সেইসকল পৰহেজগাৰ যিসকলে ইউনফিকুনা, খৰচ কৰে, ফিছ সাৰৰা, সুখৰ সময়ত, ওয়াজ যাৰৰা, আৰু দুখৰ সময়ত, ওয়াল কাযিমিনাল গাইজ, আৰু খঙক গিলি পেলাওতাসকল, তাৰমানে যিসকলে খঙক গিলি পেলায়, ওয়ালা আফিনা আনিন নাস, আৰু মানুহবিলাকক ক্ষমা কৰি দিয়ে, ওয়াল্লাহু ইউহিব্বুল মুহসিনিন, আৰু আল্লাহ তাআলাই ইহসানকাৰীসকলক, ভাল কামকাৰীসকলক কি কৰে? ভাল পায়, পছন্দ কৰে। আমি আজি বেলেগ ফালে বেছি তফসিৰ বা ব্যাখ্যা নকৰোঁ, অলপ আমি খঙৰ ফালে, এই যি ভিতৰি ভিতৰি এটা খং উঠি আছে যে মানুহবিলাকে আচলতে বুজি নাপায়, 9:30 টাইম দিছে দুৱাৰ, এতিয়া 10টা বজাত বক্তাই তক্তা হৈ কথা পাতি আছে। সেইকাৰণে কৈছোঁ আন্তৰিকভাৱে আমি আমাৰ খংটোক অকণমান দেৰি কাৰণে গিলি পেলাই থৈ দিওঁ। আমাৰ বিয়াত প্ৰত্যেকৰ ঘৰত আজিলৈকে কাৰোবাৰ নহয় কাৰোবাৰ বিবাহ হৈছে, নিজৰ হওক, ভনীৰ হওক, নিজৰ ছোৱালীৰ হওক, দাদাৰ হওক। বিবাহত যেতিয়া দৰাজন আহে, বহু ক্ষেত্ৰত 10টা বজাত সোমাই দি ৰাতি 12টাত আহিছে নে নাই কওকচোন? কোনোতো এনেকুৱা কৰা নাই 10টাত সোমাই দিছে গেট বন্ধ, কোনোবাই কৰিছেনে নেকি? কোনেও কৰা নাই। কিন্তু জলচাহত, মই নিজে এঠাইত এবাৰ জলচাহৰ সভাপতি আছিলোঁ, ঠিক 11টা বজাৰ লগে লগে বাহিৰৰ পৰা ফোন আহিছে, বন্ধ কৰা, বন্ধ কৰা, এতিয়া দোৱা কৰিব লাগে, ঘৰত যাব লাগে। সেই একেজন মানুহে কিন্তু যেতিয়া ৰাজনীতিৰ মিটিং আহে তেতিয়া কিন্তু সময় পাহৰি যায়, 2টা বাজক বা 4টা বাজক কোনো কথা নাই। তথাপি আপোনালোকৰ 1 ঘণ্টা নালাগে। কিন্তু আমাৰ ইতিমধ্যে সভাপতি চাহেবে মোক কৈছে খুব চমুকৈ। গতিকে আলহামদুলিল্লাহ, আমি এটা বস্তুৰ ফালে এবাৰ লক্ষ্য কৰি চাওঁ, প্ৰত্যেকে নিজৰ অকণমান চাৰিওফালে চাওকচোন। আমি খুব ধুনীয়াকৈ বহিছোঁ, ধুনীয়াকৈ কাপোৰ পিন্ধি আহিছোঁ, সুগন্ধি পাৰিলে লগাই আহিছোঁ, এজন জোনাবৰ, এজন ভাল আল্লাহৱালা ব্যক্তিৰ বেশভূষাত ইয়াতে আহিছোঁ নে নাই? প্ৰত্যেকে ধুনীয়াকৈ। কিন্তু নিজৰ চাৰিওফালে এবাৰ চাওকচোন, ইয়াত বহাটোত আমাক যদি কোনোবাই সোধে ইজ ইট ফুল্লি ডিচিপ্লিনড, এইটো সঁচাকৈ ডিচিপ্লিনৰ সৈতে হৈছেনে? এবাৰ চাৰিওফালে চাওকচোন, মই নকওঁ একো, চাওকচোন হৈছেনে? হৈছেনে? আপোনাৰ মোৰ ঘৰত যদি ৰুমৰ ভিতৰত 10খন চকী আছে, কিন্তু বাহিৰত যদি 2জন মানুহ থিয় হৈ বাহিৰত থকা
গেটত দুজন মানুহ গেট চকী পাৰি বহিছে, বাহিৰত থকা 5জনক আহিব নিদিয়ে, আপোনালোকে আমি ভাল বুলি কম নেকি? আশা কৰোঁ সকলোৱে টোপনি গৈছে চকু মেলি মেলি ন, ভালটো নাপাম। গতিকে আলহামদুলিল্লাহ আপোনালোকক মই এটা অলপ সময়ৰ কাৰণে, যিহেতু আমি দোৱা কৰিমেই, অলপমান আপোনালোকে মিলি বহক, আগুৱাই আহক। এই পিছৰ যিখিনি বাহিৰৰ মানুহ আছে তেওঁলোকেও গম পাওক যে সঁচাকৈ ভিতৰত বহু খালী ঠাই আছে, য'ত সৰু ডাঙৰ চৈতানে বহি আছে আৰু ভিতৰি কৈ আছে, ঐ জোনাবৰ কথাত গুৰুত্ব নিদিবি, পিছত যিটো টপলা আছে তাৰ বিষয়ে ভাব। গতিকে মোৰ সন্মানীয় ব্যক্তিসকল, যাতে আপোনাৰ নিচিনা মোৰ নিচিনা ধনী দামী জ্ঞানীবোৰক সৰু চৈতানবোৰে তলা লগাই দিব নোৱাৰে, সেইকাৰণে অকণমান আগবাঢ়ি আহক আৰু মাজত থকা খালী ঠাইবোৰ ধৈৰ্য সহকাৰে অলপ মুখ খং কৰি গালি পাৰি হ'লেও ইনশাআল্লাহ পূৰ কৰক আৰু পিছৰ মানুহখিনিক বহিবলৈ আপোনালোকে ঠাই কৰি দিয়ক। আল্লাহ পাকে আপোনালোকৰ দিলবোৰ আল্লাহ পাকে কুশাদা কৰি দিব আৰু ইনশাআল্লাহ আল্লাহ তাআলাই তেওঁৰ কালামত কোৱাৰ দৰে আমাৰ কাৰণে আল্লাহ পাকে আমাৰ দিলৰ জাগা কুশাদা কৰি দিব আৰু আমাৰ কাৰণে সেইদিন এখন জান্নাতৰ জাগা বহল বনাই দিব ইনশাআল্লাহ। তো মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাআলাই কৈছে, ইন্নামা আনাল্লাহ, ময়েই আল্লাহ, লা ইলাহা ইল্লা আনা, মোৰ বাহিৰে কোনো উপাস্য নাই, ফাবুদনি, মোৰ উপাসনা কৰ, মোৰ ইবাদত কৰ, ওয়া আকিমিস সালাতা লিযিকৰি, আৰু মোক স্মৰণ কৰিবৰ বাবে নামাজক প্ৰতিষ্ঠা কৰ। মোৰ সন্মানীয় ব্যক্তিসকল, ইতিমধ্যে মই গম পোৱা অনুযায়ী আমাৰ এইমাত্ৰ যিজন হুজুৰে কথা পাতি আছিলে, মই তেখেতৰ কথা শুনি আছিলোঁ আৰু মই ভাবিছিলোঁ যে তেওঁ কথা কোৱাৰ পিছত আৰু কথা ক'ব লগা কোনো প্ৰয়োজন নাই। আকৌ যেতিয়া সুধিলোঁ মই গম পালোঁ যে তেওঁৰ আগত আকৌ বেলেগ দুজন বক্তাই ঠিক তেনেকুৱা দামী আৰু সাৰুৱা ৰসাল তত্ত্বগধুৰ কথা আপোনালোকক শুনাইছে। গতিকে কোনো প্ৰয়োজনেই নাই কথা শুনাৰ। কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাআলাই তেওঁৰ কালামে পাকত কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইকরা বিসমি রাব্বিকাল্লাযী খালাক। হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমি ক'ব লাগিব, মুহাম্মদৰ নাম শুনাৰ লগে লগে আমি কি ক'ম? সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ তাআলাই কৈছে, হে মুহাম্মদ তুমি পঢ়া। কেনেকৈ পঢ়া? বিস্মি, নামৰ সৈতে। কাৰ নাম? ৰব্বিকা, তোমাৰ পালনকৰ্তা, আল্লাযী খালাক, যিজনে সৃষ্টি কৰিছে, যিজনে তোমাক সৃষ্টি কৰিছে, and who have created the whole universe, the skies, the earth, and all the things we see and don't see. যিবিলাক আমি দেখা পাওঁ আৰু দেখা নাপাওঁ, সেই সকলোবিলাক বস্তু আল্লাহ পাকে সৃষ্টি কৰিছে। খলাকাল ইনসানা মিন আলাক, আল্লাহ পাকে ইনসানক জমা হোৱা জমি থকা তেজৰ পৰা সৃষ্টি কৰিছে। আনঠাইত আল্লাহ পাকে স্তৰ বনাইছে। কেনেকৈ স্তৰবিলাক আল্লাহ পাকে বৰ্ণনা কৰিছে। প্ৰথম কি হ'ল, তাৰপিছত কেনে হ'ল, তাৰপিছত কেনে হ'ল, কেতিয়া আল্লাহ পাকে মাংসৰ পৰা হাড্ডি বনালে, কেতিয়া হাড্ডিৰ ওপৰত আকৌ মাংস পিন্ধালে, কেতিয়া আল্লাহ পাকে তাত ৰূহ ফুকাই দিছে, বিভিন্ন কথা আল্লাহ পাকে তেওঁৰ কালামে পাকত কৈছে। কিন্তু দ্য প্ৰব্লেম ইজ দিছ, প্ৰব্লেমটো হ'ল আমি মানুহবিলাকে কোৰআনক পঢ়িবলৈ নিবিচাৰোঁ। ইতিমধ্যে এই বিষয়ে বহুত কথাই হৈ গৈছে। আমি কোৰআন আলহামদুলিল্লাহ ভাল পাওঁ আৰু সেইকাৰণে বহু পইচা খৰচ কৰি আমি কোৰআন কিনিছোঁ। কিন্তু খুব পৰিতাপৰ কথা, দুখৰ কথা, বহুতৰ ঘৰত কোৰআন শৰীফৰ খবৰ নোলোৱাৰ কাৰণে, নাইবা ওপৰত সাজাই থওঁতে কেতিয়াবা বস্তু উলিয়াইছিল, কোৰআন শৰীফক সন্মান কৰি সাজাই থলে পাৰিবলৈ পাহৰি গ'ল। এতিয়া যদি খবৰ লৈ গম পাব তাত নাউজুবিল্লাহ মকৰাই জাল ধৰিছে, মকৰাই জাল বান্ধিছে, নাইবা তাত ওপৰত থোৱা গিলাফত বহু লেতেৰাই চানি পাৰিছে, বহুত লেতেৰাৰ আৱৰণ হৈছে। মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাআলাই কৈছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পঢ়া,
তোমাৰ পালনকৰ্তাৰ নামৰ সৈতে। আমি প্ৰত্যেকেই আমাৰ ঘৰত ছাত্ৰ ছাত্ৰীবিলাক আছে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে আছে। আমাৰ কিছুমানৰ হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক চলি আছে, সেইকাৰণে বেছি কথা সেইফালৰ ফালৰো ক'ব নোৱাৰে, কাৰণ যদি ওচৰে পাজৰে ছাত্ৰ ছাত্ৰী আছে যি ধৰ্মৰেই হওক তেওঁলোকৰ নিশ্চয় ক্ষতি হোৱাৰ আশংকা থাকিব, যদি কাণত পৰে ডিষ্টাৰ্ব অনুভৱ কৰিব পাৰে। তথাপি যিহেতু আজি ইয়াত কথা ৰখাৰ কাৰণে এটা মেহফিল বনোৱা হৈছে, এটা ইয়াত পৰিৱেশ সৃষ্টি কৰা হৈছে, আমি প্ৰত্যেকেই বুজা দৰকাৰ। আল্লাহ পাকে কৈছে পঢ়া তোমাৰ পালনকৰ্তাৰ নামৰ সৈতে, তাৰমানে আমি আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগিব কিহৰ সৈতে? আল্লাহৰ নামৰ সৈতে। তাৰমানে we have to connect education and Almighty Allah. আমি আজি বেছিভাগে, কিন্তু চবেই নহয়, বেছিভাগে আমি কি কৰোঁ? ইতিমধ্যে হুজুৰে কোৱাৰ দৰে যে পঢ়া, ইউ কেন ডু এনিথিং বাই ইয়ৰ ৰিডিং। আল্লাহ কি কৰিব? নাউজুবিল্লাহ, তুমি পঢ়িলেই চব পাৰিবা। You can earn, you can gain knowledge, and by your knowledge you can achieve all things, but that's not correct. যদি সকলো বস্তু পঢ়াৰ দ্বাৰাই হ'লহেঁতেন, আলহামদুলিল্লাহ আমাৰ ইয়াত BA পাছ MA পাছ বহু আছেনে নাই? চব BA পাছ MA পাছে চাকৰি পাইছেনে? পাইছে নেকি? আমাৰ গাঁৱত কিন্তু পোৱা নাই। ইয়াতে পাইছে নেকি? চব BA পাছ MA পাছে ইয়াতো হয়তো পোৱা নাই। তাৰমানে মোৰ সন্মানীয় ব্যক্তিসকল, কিন্তু আপুনি কোনো মানুহক দেখা নাপায় যে চাকৰি নোপোৱাৰ কাৰণে নোখোৱাকৈ আছে। হয়, কমকৈ খাব পাৰে কিন্তু খাই আছে। তাৰমানে খোৱাৰ কাৰণে আৰ্নিং চ'ৰ্চ যিকোনো ধৰণৰ তেওঁ এটা বাছি লৈছে। কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল, আমি যদি চাকৰি কৰাই হওক বা যি ধৰণৰ মানুহেই হওক, আমি নিজেই বা নিজৰ সন্তানক, নিজৰ ল'ৰা ছোৱালীক যদি পঢ়াৰ সময়ত কওঁ, আল্লাহ তাআলাই যেনেকৈ কৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, আমি কোৰআন আৰু আহাদিছ আৰু দুনিয়াবী যি বস্তুৱেই আমি নপঢ়োঁ কিয়, তাত আমি কোৰআন আৰু হাদিছৰ লগত আল্লাহ তাআলাৰ বস্তুবিলাকক সাঙুৰিবৰ কাৰণে, আল্লাহৰ কুদৰতত তাত সামঞ্জস্য, আল্লাহৰ লগত সম্পৰ্ক তাত স্থাপন কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ছায়েন্স পঢ়ক, মেডিচিন পঢ়ক, টেকন'লজি পঢ়ক, যিয়েই পঢ়ক, এষ্ট্ৰনমি পঢ়ক আৰু যিয়েই পঢ়ক, যিবিলাক আমি বুজিয়েই নাপাওঁ, আমি তেওঁলোকক বুজাব লাগিব, বেটা বেটি তুমি যিয়েই পঢ়া, এইবিলাকৰ সৃষ্টিকাৰী কিন্তু আল্লাহ তাআলা। মোৰ সন্মানীয় ব্যক্তিসকল, তাৰমানে আমাৰ ভেটি, আমাৰ ফাউণ্ডেশ্যন শুড বি উইথ ইছলাম। তাৰপিছত আল্লাহ পাকে কৈছে যে মানুহক আল্লাহ পাকে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আদেশ দিছে পঢ়া পালনকৰ্তাৰ নামৰ সৈতে। মানুহক কেনেকৈ বনাইছে? আলাকৰ পৰা। ইকৰা ওয়াৰাব্বুকাল আকৰাম আল্লাযী আল্লামা বিল কলম। ইকৰা, তুমি পঢ়া, ওয়াৰাব্বুকাল আকৰাম, আৰু তোমাৰ পালনকৰ্তা খুব দয়ালু। আল্লাযী আল্লামা বিল কলম, যিজনে কলমৰ জৰিয়তে মানুহক আৰু তামাম ইনসানক শিকাইছে। আল্লামাল ইনসানা মা লাম ইয়ালাম, মানুহক শিকাইছে যিবোৰ তেওঁলোকে জনা নাছিল। কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল, আজি আপুনি মই কোৰআন শৰীফ নপঢ়াৰ কাৰণে, আজি আপুনি মই, মোৰ সন্তানে, মোৰ ল'ৰাই ছোৱালীয়ে, মোৰ ভাতৃ ভনীয়ে আজি কোৰআনক আওকাণ কৰাৰ কাৰণে, আজি আহাদিছক আওকাণ কৰাৰ কাৰণে আল্লাহ তাআলাই যে কোৰআন শৰীফত কৈ থৈছে, কি কৈছে? ইন্নাল্লাহা লা ইউগাইয়িরু মা বিকৌমিন হাত্তা ইউগাইয়িরু মা বিআনফুসিহিম। আমি শেষ কৰিবলৈ আহি আছোঁ। আমাৰ হুজুৰে বহু কথাই কৈছে, তেওঁৰ আগতো দুজনে বহু কথাই কৈছে, কিন্তু তাৰ পিছতো আমি এতিয়ালৈকে দেখা উদাহৰণবোৰৰ ফালৰ পৰা যিখিনি গম পাইছোঁ, ইমান ধুনীয়াকৈ কথা বাৰ্তা হোৱাৰ পিছতো পিছদিনাখন ফজৰত হওক, জহুৰৰ নামাজত হওক, একেই যদি মছজিদত আগতে 15জন মুছল্লি আছিলে, সেই 15জনৰ পৰা হয়তো এজন বা দুজনহে বাঢ়িছে। একেই ৰমজান মাহত আগতে যদি গোটেই ৰোজা ৰাখতা সমাজখনৰ 100জন আছিলে, এইবাৰ মাত্ৰ 2জন বা 3জনহে বাঢ়িছে। কিন্তু বহু জলচা কাণ পুতি মন পুতি শুনিলোঁ, কিয় হোৱা নাই? কাৰণ আল্লাহ পাকে কৈছে ইন্নাল্লাহা লা ইউগাইয়িরু মা বিকৌমিন হাত্তা ইউগাইয়িরু মা বিআনফুসিহিম, যে আল্লাহ তাআলাই তেতিয়ালৈকে এটা কওমক, এটা কওমৰ মানুহক পৰিৱৰ্তন নকৰে যেতিয়ালৈকে তেওঁলোকে নিজেই নিজৰ পৰিৱৰ্তন নিবিচাৰে। আজি আপোনাৰ মোৰ সন্তানে পৰীক্ষা দিছে, মোৰ ভাতৃ ভনীয়ে দিছে, ওচৰ চুবুৰীয়াই ভাই ভতিজাই দিছে নে নাই?
কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল, আমি পৰীক্ষাৰ বহিও নাচাওঁ, মই স্কুলৰ হেডমাষ্টাৰ বা আন শিক্ষকো নহওঁ, কিন্তু কিছু ল'ৰাই কিছু ছোৱালীয়ে পৰীক্ষা দিবৰ যোৱাৰ দিনাই আমি ৰিজাল্টটো দি দিওঁ। কেনেকৈ কওঁ, এই অমুকৰ ল'ৰাজন যে গৈ আছে দেখিছা, মই পাৰিলে প্ৰত্যেক মোৰ কথাত এই কথাখিনি ৰখাৰ চেষ্টা কৰোঁ। আমি কৈ দিওঁ, অমুকৰ ল'ৰাজন দেখিছা গৈ আছে যে, অঁ তাকতো চিনি পাইছোঁ, সি গৰু ফেল, কি কয় গৰু ফেল। এই অমুকৰ ছোৱালীজনী দেখিছা, তাই এখনতো পাছ নকৰে। ইফালে পৰীক্ষা প্ৰথম দিনা শেষেই হোৱা নাই, তেওঁ মাষ্টৰো নহয়, হেডমাষ্টৰো নহয়, এক্সামিনাৰো নহয়, বহি পৰীক্ষকো নহয়, কিন্তু কি ক'লে, ৰিজাল্ট দি দিলে। কেনেকৈ পাৰিলে? হাউ ইজ ইট পচিবল? সম্ভৱ হ'ব পাৰে নেকি? পাৰে নেকি? যদি দেখা অৰ্থত যদি চাওঁ, নিশ্চয় নোৱাৰে। কিন্তু কেনেকৈ ক'ব পাৰোঁ আমি, কওকচোন কেনেকৈ পাৰোঁ? 3 নম্বৰজনে সুধিলে, আপুনিতো শিক্ষকো নহয়, আপুনি একো নহয়, আপুনি কেনেকৈ ক'ব পাৰিলে? ঐ মই জানো বোলে। কিয়? সদায় গধূলি সেই অমুকৰ ল'ৰাজনে ঘৰত নপঢ়ি চকত ল'ৰাবিলাকৰ লগত আহি কি কৰে, এই মাৰ মাৰ মাৰ, ইফালে গৈছে গুলিটো এৰি দি মৰি যাব, মাৰ মাৰ। এটা যি নতুনকৈ খেল এটা আহিছে ল'ৰাবিলাকৰ মাজত খুব জনপ্ৰিয়, কি নাম? পাবজি। চবেই জানে হয়নে? আৰু ছোৱালীজনীৰ কথা সুধিলে কি কয়, বোলে তাই নপঢ়ে, মায়েকে যেতিয়া পঢ়িবলৈ কয় মোবাইলটো লৈ হোৱাটছআপত ফুচফাচ কৰি থাকে। বহু পৰিয়ালত বাপেকে মায়েকে কাকো ক'ব নোৱাৰে, অন্তৰে অন্তৰে দুখ। এই পৰীক্ষা যে গৈ আছে, বহু বাপেকৰ কিন্তু অন্তৰত জুই জ্বলিবলৈ আৰম্ভ হৈছে। কিয় জানে? এই যে পৰীক্ষা আহিলে, ইমান দিন মেট্ৰিক অহা নাছিল, ভাল আছিলে, যি পৰীক্ষা আহিলে এই ছোৱালীজনীয়ে বা ল'ৰাজনে মোৰ নাক কটাইহে এৰিব, ইফালে কিন্তু পৰীক্ষা যোৱা নাই। বাপেকে কিন্তু নাক কটাৰ যি সন্মান, যি অসন্মান, সেই সাজু হৈছে যে মই সমাজত এইবাৰ লজ্জিত হ'ম। কিয়? তাৰমানে সি যিখিনি সময়ত কৰিব লাগিছিল, সেইখিনি সময়ত সেই ল'ৰাজন বা ছোৱালীজনীয়ে সেই কামখিনি কৰা নাই। বৰ সন্মানীয় ব্যক্তিসকল, আমালোকক প্ৰত্যেকক সময় দিয়ে এটা, এবছৰ 6 মাহ। সেই সময়ত আমি যদি নপঢ়োঁ, তেতিয়াহ'লে পৰীক্ষাৰ দিনাখন যদি এক্সামিনাৰক কোৱা হয় যে ছাৰ মোৰ দেউতাক আপুনি চিনি পায়? বোলে নাপাওঁ। এই তেওঁ আমাৰ যে চিএম আছে ডক্টৰ ছাৰ, তেওঁৰ লগত একদম এটা, পাৰিলে একেখন কাঁহীতে ভাত খায়। গতিকে আপুনি মোৰ ফালে নাচাব, মই কিতাপ মেলি চাম। এক্সটাৰ্নেলে দিবনে? দিব নেকি এক্সটাৰ্নেলে? বঢ়িয়া, তুমি চিয়ামৰ লগত সম্পৰ্ক থকা দেউতাকৰ ছোৱালী নেকি? বঢ়িয়া, তুমি কিতাপ খুলি লেখা। এনেকৈ কোনোবা এক্সটাৰ্নেলে ক'ব নেকি? কোনোবা হেডমাষ্টাৰক যদি কোৱা যায় বোলে মোৰ ল'ৰাজনক আপুনি কিন্তু দেই চাব দেই, পৰীক্ষা নিদিয়াকৈ চাৰ্টিফিকেট দিব বোলে, বিকজ আই এম দ্য বেষ্ট ফ্ৰেণ্ড অফ PM মোদী, দিবনে কোনোবা হেডমাষ্টাৰে? দিব নেকি? ক্ষমা বিচাৰিব, আপোনাৰ ল'ৰা ছোৱালীৰ মোৰ কলেজত স্কুলত দৰকাৰ নাই, লৈ যাওক। তাৰমানে উইদাউট এক্সামিনেশ্যন আই এম টটেলি আনএবল টু গিভ হিম অৰ হাৰ দ্য চাৰ্টিফিকেট। তাৰমানে কোনো ধৰণৰ পৰীক্ষা নোহোৱাকৈ মই সৰু ল'ৰা, সৰু ছোৱালী নাইবা ডাঙৰ ঘৰৰ ল'ৰা ছোৱালীকো চাৰ্টিফিকেট দিব নোৱাৰিম। আৰু আমাৰ মানুহবিলাকক আল্লাহ পাকে জ্ঞান কিমান দিছে? ওয়ামা উতিতুম মিনাল ইলমি ইল্লা কালিলা। তোমালোকক আল্লাহৰ ইলমৰ ফালৰ পৰা দিয়া হোৱা নাই, কিন্তু ক্ষুদ্ৰতম। সেই ক্ষুদ্ৰতম জ্ঞান দিয়াৰ পিছতো কোনো মানুহকে আপুনি য'তেই যায় হিচাপ নকৰাকৈ কতো আপোনাক যাব নিদিয়ে, কোনেও একো কাম নকৰে। আপোনালোকে আমি কিয় ভাবি আছোঁ যে আল্লাহ পাকে আমাৰ হিচাপ নকৰিব? কাৰণ যদি আমি হিচাপ কৰা বুলি ভাবিলোহেঁতেন প্ৰকৃতাৰ্থত, তেতিয়াহ'লে সেই ল'ৰাজন ছোৱালীজনীয়ে, যিজন বা যিজনীয়ে পঢ়াৰ সময়ত নপঢ়ি আড্ডা মাৰিলে, তেওঁ পৰীক্ষাৰ দিনা বেলেগৰ পিঠিত হানি খুচি নাথাকিলহেঁতেন। কাৰণ মই এক্সামৰ ডিউটি কৰোঁ কাৰণে মই গম পাওঁ, কিছুমান ল'ৰা ছোৱালীয়ে পিছৰ পৰা কি কৰি জানে, কলমটোৰে এনেকৈ আগৰটো ঘানি থাকে, এই 5 নম্বৰ কৈ দিনা, কিবাকে পাছটো কৰাই দিনা, কিবাকে পাছটো কৰাই দিয়ে, ইফালে গোটেই বছৰটো নপঢ়ে। মোৰ সন্মানীয় ব্যক্তিসকল, আমি যদি নিজেই নিজৰ পৰিৱৰ্তন নিবিচাৰোঁ, আমাৰ ইয়াত কৈ থকা কোনো বক্তাই আপোনাক মোক পৰিৱৰ্তন কৰাই দিব নোৱাৰে। কাৰণ চিধাকৈ এটা কথা আমি বুজি পাওঁ যে মোৰ ল'ৰাজনে যেতিয়া নপঢ়িব, তাক যদি কয় যে আপোনাৰ ল'ৰাটোৱে 1st ডিভিজন পাইছে, কোনোবা বাপেকে বিশ্বাস কৰিব? কোনেও নকৰে। কাৰণ মই জানো মোৰ ল'ৰাই কেতিয়াও নপঢ়ে। অলপ দেৰিকৈ ক'ব, নহয় দে, একে নাম
একে নাম আনোৱাৰ অমুক ল'ৰাটো তোৰ ল'ৰাটো নহয়, তোৰ ল'ৰাটোৰ ৰিজাল্ট কি জানা, সি ফেইল কৰিছে। তাৰমানে মই আগতেই জানো যে মোৰ ল'ৰাই ফেইল কৰিব। গতিকে মোৰ সন্মানীয় ব্যক্তিসকল, বহু কথাই হুজুৰবিলাকে কৈছে, গতিকে মই নকওঁ, একমাত্ৰ আপোনালোকক অনুৰোধ কৰিম, মই নিজেও অনুৰোধ কৰিম। আল্লাহৰ কোৰআন শৰীফৰ এটা আয়াত ক'লোঁ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও কৈছে, ইন্নামাল আমালু বিন্নিয়াত ওয়া ইন্নামা লিইমরিম মা নাওয়া ইলা আখিরিল হাদিস আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম। প্ৰত্যেক কৰ্মৰ ভিত্তি তাৰ নিয়ত সদিচ্ছাৰ ওপৰত, আৰু প্ৰত্যেক মানুহে সেইটোৱেই পায়, তাতেই উপস্থিত হয় যিটো তেওঁ নিয়ত কৰে। আপুনি মই যদি গুৱাহাটীলৈ যাবলৈ নিয়ত কৰোঁ, কোনোবাই যদি টানি লৈ যায়, তেজপুৰৰ ফালৰ বাছত উঠাই দিয়ে, যাবনে? যাব নেকি? পাগল, মই গুৱাহাটীলৈ যাম, টানি লৈ গ'লেও নাযাওঁ। কিন্তু মোৰ যদি লক্ষ্যই নাথাকে, এনেই ঘৰৰ পৰা ওলাই আহিছোঁ, আজি দিনটো ফ্ৰী আছোঁ, পেণ্ট চাৰ্ট পিন্ধি, কোনোবাই সুধিছে ক'ত যাবি, আজি ফ্ৰী আছোঁ, অলপ এনে থিয় হৈছোঁ। কোনোবাই যদি সিফালে মাতে তেজপুৰৰ বাছত উঠাই দিয়ে, তথাপিও যাম। কোনোবাই যদি ইফালে মাতে গুৱাহাটীৰ বাছত, তথাপিও হয়তো উঠি যাব পাৰোঁ। তো মোৰ সন্মানীয় ব্যক্তিসকল, সঠিক সিদ্ধান্ত যাৰ থাকিব, সি গৈ কেনে তেওঁৰ লক্ষ্যত ইনশাআল্লাহ নিশ্চয় উপনীত হ'ব পাৰিব বুলি আমি আল্লাহৰ পৰা আশাবাদী। গতিকে ইয়াত বহু কথাই কৈছে, আৰু কথা শুনাৰ প্ৰয়োজন নাই। একমাত্ৰ আপুনি মই প্ৰত্যেকে অকণমান আগতে আমি যিবিলাক প্ৰতিজ্ঞা কৰিলোঁ, সেইবিলাক যদি আন্তৰিকভাৱে, কাৰণ কিয় জানে, আমি প্ৰত্যেকেই মানুহবিলাকে যেতিয়া আমাৰ বন্ধুবৰ্গৰ লগত কথা পাতোঁ, আমাক কিবা প্ৰতিশ্ৰুতি দিয়ে, আমি কওঁ, ভাই মুখেৰে কৈছা নে দিলেদি কৈছা, কচোন? আমি কি কওঁ, ভাই মুখেৰে কৈছা নে দিলেদি কৈছা, মুখেৰে কৈছা নে অন্তৰ দি কৈছা? যেতিয়া কয় নহয় দে যাম দে, এই ভাই একদম সঁচাকৈ কৈছোঁ, মই প্ৰথম ছোৱালী চাব যাম, দিলেদি কৈছা নে মোৰ লগত যাবি? একদম ভাই দিলৰ ভিতৰৰ পৰা কৈছোঁ যাম, তেতিয়া এতিয়াহে মনটো ভাল লাগছে। তাৰমানে যদি কয় যাম দে, তাৰমানে সন্দেহ আছে, কালি পুৱা বা মোৰ লগত আহিব না, মোবাইলটো ছুইচ অফ কৰি থৈ দিব। বহুতে তেনেকুৱা উদাহৰণ জীৱনত দেখিছে, যাম বুলি কৈছে কিন্তু ৰাতিপুৱাই মোবাইল ছুইচ অফ। গতিকে মোৰ সন্মানীয় ব্যক্তিসকল, হুজুৰে এবাৰ কৈছিলে, কি কৈছিলে, ইমান আৰু ইছলাম, ইমান অন্তৰৰ পৰা আৰম্ভ হয় আৰু ইছলাম বাহিৰত শেষ হয়। তাৰমানে অন্তৰত আপুনি মই যদি সিদ্ধান্তটো সঠিক লৈছোঁ, কালিৰ পৰা ভুল হ'লেও মছজিদত আহিম, হয় কোনোবাই হাঁহিব পাৰে কাৰণ আগতে নামাজ পঢ়া নাই, তেতিয়া আল্লাহক কমে, আল্লাহ মোক তৌফিক দিয়া, জোনাবক কম, জোনাব শিকাই দিয়া। আৰু যদি সঠিক সিদ্ধান্ত লোৱা নাই, শয়তানে কি ক'ব জানে, ঐ তই যে মছজিদত যাবি, তইতো নামাজ পঢ়িব নাজানা, বাকী মানুহবিলাকে হাঁহিব। কথাটোতো হয়, হাঁহাতকৈ আগতে যেনেকৈ আছোঁ থিয়াই পেচাব কৰা, সেনেকৈয়ে থাকাই ভাল, কোনো গম নাপায় মুছলমান নে হিন্দু, বঢ়িয়া একে লাইনত থাকি যাম, চালাম নিদিয়াকৈ থাম। নামটো ঠিক তেনেকৈ ৰাখিছোঁ আজিকালি, ৰাজু, সিফালেও ৰাজু ইফালেও ৰাজু, আমাৰ ঘৰতো ৰাজু তেওঁৰ ঘৰতো ৰাজু, গতিকে কোনো ধৰণৰ ফৰক নেহি পৰতা হে। তো মোৰ সন্মানীয় ব্যক্তিসকল, আপুনি মই অন্তৰৰ ফালৰ পৰা আল্লাহক ৰাজি খুচি কৰিবৰ কাৰণে এবাৰ অন্তৰেদি ভাবি চাওঁ যে যিবিলাক কথা ইয়াত শুনিছোঁ, সেইবিলাক কাৰো প্ৰয়োজন নাই, মোৰ প্ৰয়োজন আছে। সেইবিলাক কাৰো প্ৰয়োজন নাই, একমাত্ৰ মোৰ প্ৰয়োজন আছে। আগতে জীৱনত বেয়া কাম কৰিছিলোঁ, ভাল কাম কৰা নাছিলোঁ, আজিৰ পৰা আল্লাহক ভাল পাই, আল্লাহক ৰাজি খুচি কৰাৰ উদ্দেশ্যে সকলো বেয়া কাম বাদ দি ভাল কাম কৰিম ইনশাআল্লাহ। অলপ সৰু হৈছে, চবে কৰিম ইনশাআল্লাহ। মোৰ সন্মানীয় ব্যক্তিসকল, আমি কৰিব নলগা বহু কামেই কৰোঁ, কৰিব লগা বহু কামেই নকৰোঁ। হিচাপ যদি কৰোঁ, আমাৰ হিচাপৰ শেষ হয়তো নহ'ব। কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল, আমালোকৰ মাদ্ৰাছাবিলাকৰ যি কথা ইতিমধ্যে হুজুৰসকলে কৈছে, মই খালি এটা কথা এড কৰিম, আজি যদি আমাৰ স্কুলবিলাকত যিবিলাক স্কুল আছে, আমি স্কুলবিলাকৰ কথা চবেই জানো, এখন ঠাইত যদি স্কুল খুলিব লগা হয়, তাত শিক্ষক লাগিবনে নাই? লাগিব। শিক্ষকবিলাক যদি ওচৰে পাজৰৰ নাথাকে, বাহিৰৰ পৰা আনিব লাগিবনে নাই? আৰু যদি ওচৰৰ থাকে, মোৰ ঘৰৰ শিক্ষক থাকে, গাঁৱৰ থাকে, তেতিয়াহ'লে গুৱাহাটীত কৈ কেনে যেনে ভাল লাগিব, স্কুলখন কৰ, বোলে অমুক বৰ ভাল ৰিজাল্ট হৈছে বোলে, জানা তুমি বোলে কি, গোটেইবিলাক শিক্ষক মোৰ গাঁৱৰ, কি বঢ়িয়া কথা। আৰু যদি কওঁ শিক্ষকবিলাক কৰ, এই এজন গুৱাহাটীৰ, এজন শ্বিলঙৰ, এজন এই বৰপেটাৰ, আপোনালোকৰ গাঁৱত নাই নহয়, আমাৰ মানুহবিলাকে পঢ়া বাদ দিছে, চব খেতিত লাগি গৈছে। তেওঁ যেতিয়া কথাটো ক'ব, ভাল লাগিবনে শুনি? কি ক'ব? শুনি ভাল লাগিবনে?
নালাগে, অন্তৰত এটা দুখ অনুভৱ হ'ব সঁচাকৈ। তাৰমানে আমি নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ কাৰণে আমাৰ শিক্ষক লাগে, ভাল অভিজ্ঞ ব্যক্তি লাগে। ঠিক তেনেকুৱা আজি আমাৰ মাদ্ৰাছাবিলাকত যদি চাই, বেছিভাগ মাদ্ৰাছাত ছাত্ৰ ছাত্ৰীবিলাক ল'ৰাৰে হওক ছোৱালীৰ হওক, হঠাৎ যদি ঘৰত ল'ৰাটোক বাপেকে মায়েকে মাৰ ধৰ কৰিও লাইনত আনিব নোৱাৰে, আলোচনা কৰিল, ইয়াৰ গতি দালি আৰু আলু ভাজা, ইয়াৰ গতি কি দালি আৰু আলু ভাজা, তাৰমানে ক'ত মাদ্ৰাছা। ঠিক তেনেকুৱা ছোৱালী যদিয়ে খালি মোবাইলত ফাষ্টফুড বেছি কৰি থাকে, কাৰো কথা নুশুনে, বোলে তাইৰ গতি এই আলা চাউলৰ ভাত, তাৰমানে মাদ্ৰাছা। তো মোৰ সন্মানীয় ব্যক্তিসকল, কোনো ভাল ল'ৰা ছোৱালীক আমি মাদ্ৰাছাত পঠাবলৈ নিবিচাৰোঁ। কিয়? কোৰআন আৰু হাদিছক শিকিবলৈ বা তেওঁলোকক শিকাই ৰাখিবলৈ আমাক ভাল হাফিজ আলিম নালাগে নেকি? কি কয়, লাগিবনে নাই? লাগিব। মই কোৱা নাই প্ৰত্যেক ঘৰতে দিয়ক, কিন্তু কমচে কম আমি শতকৰা অনুযায়ী আমাৰ গাঁওখনত যদি 100জন আছে, তাৰ পৰা যদি 90জনে BA পাছ কৰিব পাৰোঁ, 100জনৰ 10জন আমি হাফিজ পঢ়াব পাৰোঁনে নাই? তাৰ মাজৰ 2জনে পঢ়ায়, কিন্তু যেতিয়া গম পায়, হুজুৰে যেতিয়া কয় আপোনাৰ ল'ৰাটোতো খুব ভাল, বোলে কিয়? এই 2 মাহতে একদম আমপাৰা মুখস্থ কৰি শেষ কৰি দিলে, হয় নেকি? ঘৰত ঘৈণীয়েকক আহি ক'লে, ইমান ভাল হ'ল সি, তেতিয়াহ'লে এইবাৰ স্কুলত সি নিশ্চয় ফাৰ্ষ্ট পাব ক্লাছত, গতিকে তাক স্কুলত লৈ আহ। বহু পৰিয়ালত তেনেকুৱা দেখিছোঁ। আকৌ যেতিয়া ঘূৰি ঘৰত কণ্ডলখন লগাই সেইজন জোনাবক কয়, জোনাব দোৱা কৰিব, ল'ৰাজনক মাদ্ৰাছাৰ পৰা নিলোঁ, যি পঢ়ালোঁ চাকৰি হ'ল, এতিয়া সদায় ৰাতিপুৱা যাওঁতে মোক, বুঢ়া ভালকৈ থাক। মায়েকক আহি গধূলি অকণমান আগতে হুজুৰে কৈছে, বুঢ়ী বেছি পেক পেকাই নাথাকিব, তোৰ বেছি দিন নাই, গতিকে অলপ দোৱা কৰিব। মাদ্ৰাছাৰ পৰা নিলোঁ, তাৰ কিন্তু একো লাভ নহ'ল। গতিকে মোৰ সন্মানীয় ব্যক্তিসকল, কথা শেষ কৰিলোঁ। আপোনালোক মোক সকলোকে অনুৰোধ জনাইছোঁ, আমি যাতে সঠিক সিদ্ধান্ত লৈ আল্লাহৰ পচন্দনীয় হোৱাৰ কাৰণে ইছলামৰ ভেটিটো মজবুত কৰোঁ। তাৰপিছত আপুনি মই আমাৰ সকলোৱে ভালকৈ জেনেৰেল শিক্ষা দিম, কাৰণ ইছলামৰ ভেটি যেতিয়া মজবুত হ'ব, আপুনি মই ল'ৰা ছোৱালীক হাফিজ হোৱাৰ পিছত, আলিম হোৱাৰ পিছত, নাইবা কোৰআন আৰু হাদিছক ভালকৈ অলপমান শিকি হ'লেও যেতিয়া ভাল ডক্টৰ, ইঞ্জিনিয়াৰ, ACS বা IAS অফিচাৰ হ'ব, সি কেতিয়াও মায়েক বাপেকৰ, ওচৰ চুবুৰীয়াৰ, সমাজৰ বয়সস্থ ব্যক্তিক কষ্ট নিদিয়ে, অসন্মান নকৰে। গতিকে আমি প্ৰত্যেকেই আমাৰ জীৱনৰ ভেটি, যদিও আগতে ইছলামৰ সৈতে স্থাপিত হোৱা নাছিল, আমি প্ৰত্যেকেই কৰিম বুলি পুনৰ এবাৰ সিদ্ধান্ত লওঁ, ইনশাআল্লাহ। আল্লাহ পাকে আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমাল কৰাৰ তৌফিক দান কৰক, আমিন। মোৰ কথা কওঁতে যদি কোনোবাই অজানিতে মনকষ্ট পাইছে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। মোৰ কথাত যদি ক'ৰবাত ভুল হৈছে, নিশ্চয় আপোনালোকে ইনশাআল্লাহ অনুকিয়াই দিব, মই অনুৰোধ জনাইছোঁ। মোৰ কাৰণে দোৱা কৰিব। মোৰ আব্বাজান, তেওঁ 2020ত পৃথিৱী এৰি গুচি গৈছে, তেওঁৰ কাৰণে দোৱা কৰিব, আৰু লগতে সকলো মৰহুমিনৰ কাৰণে দোৱা কৰিব বুলি সকলোৰে ওচৰত মই আশা কৰি, মই আপোনালোক সকলোৰে কাৰণে ইনশাআল্লাহ দোৱা কৰিম বুলি আল্লাহৰ ওচৰত আশা কৰি মোৰ বক্তব্য সামৰিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। মোহতাৰাম জামাত সাহেবান, হজৰত কাছিমি সাহেবে কম সময়ত যিখিনি বক্তব্য ৰাখিলে, আল্লাহ তাআলা তেখেতৰ জাজা খাইৰ।